নমস্কাৰ এই মুহূৰ্তত মুক্ত কণ্ঠ 24/7 আছামলৈ আপোনালোক আটাইলৈ স্বাগতম জনাইছোঁ। লাকুৱা 4 নং GGSৰ পৰা ওলোৱা বিকৃত শব্দই আতংকিত সৃষ্টি কৰিছে লাকুৱা ৰাইজক। তিনিচুকীয়া বাগজান ঘটনাৰ আতংকৰ মাজতে লাকুৱাৰ বৰবৰুৱা মৈদামস্থিত GGS4ৰ পৰা ওলোৱা বিকৃত শব্দই সমগ্ৰ লাকুৱা অঞ্চলত বৰ্তমান এক আতংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। যোৱা 8/6/2020 তাৰিখে স্থানীয় ৰাইজ তথা দল সংগঠনে লিখিতৰূপে জনাই অহাৰ পিছত 3 দিনৰ সময়সীমা বান্ধি দিয়ে। তাৰ পিছতো শব্দ প্ৰদূষণ বন্ধ নোহোৱাত আজি স্থানীয় ৰাইজ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আহোম জাতীয় গণমঞ্চে 4 নং GGSৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি পৰিৱেশ উত্ৰাৱল কৰে। নাজিৰাৰ পৰা ৰূপম শইকীয়াৰ প্ৰতিবেদন, মুক্তকণ্ঠ 24/7 আছাম। আজি এতিয়া বৰ্তমান আমি ইয়াত লাকুৱাৰ 4 নম্বৰ GGS যিটো স্থান হৈছে আপোনাৰ বৰবৰুৱা মৈদাম 13 নম্বৰ সমীপত। আজি আপোনালোকে দেখিছেই ইয়াত আমাৰ পিছফালে আছে এইটো GGS4 যিটো আপোনাৰ কম্প্ৰেছাৰ হাউচ বুলি কয়, তাৰ পৰা খুব জোৰেৰে শব্দ নিৰ্গত হৈ আছে বৰ্তমান সময়ত। আমি দেখিছিলোঁ, জানিব পাৰিছোঁ যে 1963 চনৰ পৰা যেতিয়া তেল আৱিষ্কাৰ হৈছে, লাকুৱাকে ধৰি বিভিন্ন অঞ্চলত বিভিন্ন ধৰণে তেওঁলোকে তেলৰ খনন কাৰ্য বৰ্তমানো চলাই আছে। এতিয়া কথা হৈছে ইয়াৰ স্থানীয় যিসমূহ ৰাইজৰ খেতিপথাৰ আছে, ধৰক গছ গছনিৰ পৰা আদি কৰি পশুধন, সকলোখিনি ক্ষেত্ৰতে আজি দেখিবলৈ পোৱা যায় প্ৰদূষণৰ ফলত তেওঁলোকৰ জীৱ জন্তুবোৰ কোঙা হৈছে, মৃত্যুমুখত পৰে, খেতি বাতি নষ্ট হৈছে। আপোনালোকে যদি এই দেখুৱাব পাৰে, এই পথাৰসমূহত বৰ্তমান মই আহি থাকোঁতে দেখিছোঁ কিছুমান জেগাত উৰডাল পৰি আছে। এতিয়া বৰ্তমান খেতিৰ সময়, তাৰ ফলত জানেই সমগ্ৰ অসমবাসীয়ে গম পাব প্ৰদূষণৰ ফলত আজি আমাৰ কেনে দশা হৈছে। বৰ্তমানৰ সমস্যা হৈছে গাঁওবাসীৰ ফালৰ পৰা আমি জানিব পাৰিছোঁ যে তেওঁলোকৰ ডাঙৰ বিকট শব্দ হৈছে ইয়াত, আৰু খুব মানে ৰাতি কৈছে যে জুইয়ে মানে অঞ্চলটো মানে পোহৰাই তোলে, ইমানেই মানে আপোনালোকৰ স্প্ৰেড হৈছে জুইটো। আৰু এতিয়া দেখিবলৈ পাইছোঁ আমি প্ৰায় লাকুৱাৰ সমগ্ৰ অঞ্চলত দিচাং নৈখন আমাৰ মাজেৰে বৈ গৈ আছে, কিন্তু সেই নদীখনত বিভিন্ন ধৰণে পাইপৰ জৰিয়তে তেওঁলোকে প্ৰদূষণ কৰিবলৈ আৰম্ভ কৰিছে। BCPLয়ে হওক, সেয়া আপোনাৰ ONGCয়ে হওক, বিভিন্ন সময়ত বিভিন্ন ধৰণে তেল তাৰ পৰা নিৰ্গত হৈ আহি নৈখনত পৰে, নৈখনৰ মাছ কাছৰ মৃত্যুমুখত পৰিবলগীয়া হয়। এনেকুৱা কিছুমান কথাৰ বাবে আজি আমি ইয়াত আহিছোঁ। 4 নম্বৰ GGSৰ সমীপত আমি সকলো লগ হৈছোঁ, তেওঁলোকৰ লগত আলোচনা কৰিবলৈ আমি আগতে মেমৰেণ্ডাম দিছিলোঁ, কিন্তু গাঁৱৰ মানুহক কোনো ধৰণৰ তেওঁলোকে গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। তেওঁলোকে ধৰক যেতিয়া মেমৰেণ্ডামখন মানুহে দিয়ে, তেওঁলোকক আশ্বাস দিয়ে আমি 2-4 দিনৰ ভিতৰত মিটিং কৰিম, কিন্তু তেওঁলোকে পিছত সেই দিশটো এৰাই চলে। তেওঁলোকে ধৰক প্ৰশাসনিক বিষয়াসকললৈ বস্তুটো ঠেলিবলৈ বিচাৰে ONGC তৰফৰ পৰা। এতিয়া যি বৃহৎ যি চাউণ্ড হৈছে, আচলতে ৰাতি মানুহ শুব পৰা নাই নেকি? আতংকিত হৈছে নেকি মানুহবিলাক? মানুহ আতংকিত হৈছে, যাৰ পৰিণতিত আজি মানুহখিনি ইয়াত গোট খাইছেহি। আমিও আহি ইয়াত উপস্থিত হৈছোঁহি। তেওঁলোকে জনাব পাৰে আজি আপোনালোকে যদি চাই, মেঘা ইঞ্জিনিয়াৰিং নামৰ এটা প্ৰতিষ্ঠানক নৱীকৰণৰ কাৰণে ONGCয়ে প্ৰায় 3500 কোটি টকাৰ আবেদন দি পিনি প্ৰায় এটা সময়সীমা নিৰ্ধাৰণ কৰিছিলে। 5-10 বছৰ সময়, 10 বছৰ, প্ৰায় 10 বছৰ সময় দিছিলে, কিন্তু আজি ম্যাদ উকলি যোৱাৰ পিছতো তেওঁলোকে কামবোৰ সম্পূৰ্ণ কৰিব পৰা নাই। যিখিনি পাইপলাইন তেওঁলোকে মাটিৰ তলত দিছিলে, সেইখিনিও আজি দেখিব পচি পিনি তাৰ পৰা তেল নিৰ্গত হৈ যায়, গেছ নিৰ্গত হৈ যায়, তাৰ ফলত খেতি মাটি নষ্ট হয়। এনে কিছুমান ঘটনা সংঘটিত হৈছে। গতিকে আমি ইয়াৰ পৰাই জনাব বিচাৰিছোঁ যে ONGC কৰ্তৃপক্ষই অনতিপলমে আমাৰ দাবীসমূহ যিসমূহ প্ৰদূষণৰ ওপৰত আছে বা ৰাইজৰ দাবী আছে, সেইখিনি সোনকালে পৰিপূৰ্ণ কৰি উঠক, যাতে দ্বিতীয় বাগজানৰ ইয়াত সৃষ্টি নহয়। আপোনালোকে সকলোৱে জানিছে যে বাগজানৰ আজি পৰিস্থিতি কি। আজি 14-15 দিনটা পাৰ হৈ গুচি গ'ল, কিন্তু তাত বৰ্তমানেও মানুহে এমুঠি ভাতৰ কাৰণে যুঁজি থাকিবলগীয়া হৈছে, নিজৰ ঘৰ দুৱাৰৰ কাৰণে যুঁজি থাকিবলগীয়া হৈছে, বেলেগৰ ওচৰত আশ্ৰয় ল'বলগীয়া হৈছে। তেনেকুৱা পৰিস্থিতি যাতে লাকুৱা অঞ্চলত নহয়, তাৰ কাৰণে লাকুৱাবাসীক তেওঁলোকে আশ্বাস দিয়ক, প্ৰদূষণৰ পৰা মুক্ত কৰক লাকুৱাখনক, আৰু যিসমূহ তেওঁলোকৰ পেলনীয়া সামগ্ৰী আছে, ৰ মেটেৰিয়েলছ আছে বা কিবা আছে, সেইখিনি নদীৰ পৰা অন্ততঃ তেওঁলোকে বেলেগ নৱীকৰণৰ ব্যৱস্থা কৰক।
সকলে দৰমহাটো 80 টকাৰ লোকত শুনক দৰমহাটো 80 টকাৰ লগত যেনে তেনে মোৰ উচিত দৰমহাটো পইচা নাই মানুহখিনি কিয় আপোনালোকে ষ্টেণ্ড দিয়ক ONGC কোনো এছেট মেনেজাৰ কোনো আপোনালোকৰ চাকৰি খাব নোৱাৰে গম পালেনে যদি চাকৰি খাই না আমি তাত লাগিম এখেত মই ফটোখন ল'লোঁ না ফটো লৈ পেলাই আপোনালোকে আজি কথা পাতিছে এই চিঠিখন দিয়া বহুত দিন হ'লে ৰিচিভো পাইছোঁ আমি আপুনি ফটো মাৰি ফটোখন লৈ পেলাই আহিছিলে নেকি কমপ্লেইনটো বিষয়ে আমি নেজানোৱে গৈছোঁ দাদা অসুবিধা হৈছে মই দেখিছোঁ অভিয়াছলি বহুত অসুবিধা হৈ আছে মেনেজমেণ্ট আহি আছে আপোনালোকৰ অপাৰেটৰ কোন আছে এইটো অপাৰেটৰ আছে নাই এক ঘণ্টা টাইম দিয়ক এক ঘণ্টা টাইম দিয়ক ক'ৰ পৰা পাৰ্মিশ্যন এটা লৈ ল'ম মেইল দিলোঁ আমি চাই নেচাই মেল আহে নাহে মেলৰ ওপৰত ভিত্তি পলিউশ্যন হৈছে লোৱা পঢ়াৰ মানে বিক্ৰা হৈছে মানুহৰ বেমাৰ আজাৰ থকা মানুহ ওচৰত আছে তো আপোনালোকে সেই মেলৰ ওপৰত ভিত্তি কৰি চাই থাকিব নেকি চাই যাই কৈছে যে বন্ধ কৰিবলৈ বন্ধ কৰিবলৈ অৰ্ডাৰ দিছে আমি বন্ধ কৰিছোঁ সেইটো কথা নহয় এইটো পলিউশ্যন টাইম দিব তাতকৈ সোনকালে কৰিম এঘণ্টা টাইম মেক্সিমাম খুজিছোঁ আপোনাক আপুনি এঘণ্টাৰ পিছত ক'ব যে এইটো মই ক'ৰবাত মোৰ মানে পাৰ্মিশ্যন নাহিলে মই নোৱাৰোঁ এতিয়া মোৰ হাতত নাই তাৰ পৰা মানুহ আহি আছে আপুনি ক'ব মোৰ হাতত নাই নাজিৰাৰ পৰা মানুহ আহি আছে প্ৰথম বন্ধ কৰিব আপোনালোকে বন্ধ কৰি দিয়ক তাৰপিছত আলোচনা কৰিম ঠিক আছে মই এবাৰ ইনফৰ্মেশ্যন দি দিওঁ ওপৰত দি দিয়ক সেইটো আপোনাৰ দায়িত্ব আপুনি পালন কৰক বন্ধ কৰাৰ পিছত আমি আলোচনা কৰিম লাখমণি অইল ফাট আছে অইল ফিল্ড আছে এই ফিল্ডৰ অন্তৰ্গত বিজনেছত এক বৃহৎ পৰিমাণৰ শব্দ সৃষ্টি হৈছে যি শব্দত গাঁওবাসী ৰাইজে দিনে ৰাতিয়ে খুব অশান্তি ভোগ কৰিবলগীয়া হৈছে ONGC কৰ্তৃপক্ষৰ গাফিলতাৰ কাৰণে এই কাম হৈছে আৰু এই শব্দ প্ৰদূষণৰ সৃষ্টি হৈছে ইয়াত বায়ু প্ৰদূষণ শব্দ প্ৰদূষণৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ইয়াত প্ৰদূষণৰ সৃষ্টি হয় কিন্তু অসমৰ যি চৰকাৰী বিভাগ আছে প্ৰদূষণৰ যি বিভাগ আছে সেই প্ৰদূষণৰ বিভাগে কোনো ধৰণৰ ইয়াত মানে উপস্থিত নহয় তেওঁলোকে পোনপ্ৰথমে এই কাৰ্যসূচী চলাই নিবলৈ তেওঁলোকে চাৰ্টিফিকেট প্ৰদান কৰে এই চাৰ্টিফিকেট প্ৰদান কৰা অন্তৰালত মানুহখিনি যি দুখ দগতি সেইখিনি বুজ নলয় আৰু তেওঁলোকে চিধা এখন চাৰ্টিফিকেটৰ ব্যৱস্থা কৰে যি ONGC কোম্পানীয়ে তেওঁলোকৰ নিজৰ মন মৰ্জি মতে এইখিনি কাম কৰি থাকে আৰু গতিকে এই প্ৰদূষণত ৰোধ কৰিবলৈ অসম চৰকাৰ তথা ONGC বিষয়াসকলক অতি শীঘ্ৰে ব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছোঁ নহ'লে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে কিন্তু কোনো ধৰণৰ এনেকুৱা প্ৰদূষণৰ সহ্য নকৰে আৰু ইয়াৰ বিৰুদ্ধে ONGC বিৰুদ্ধে তীব্ৰ গণ আন্দোলনৰ পৰিৱেশ সৃষ্টি কৰিবলৈ আমি সদায় সাজু আছোঁ